এই হাত দুখনৰ ক্ষমতা অপাৰ। সামাজিক স্থানত আপুনি কথা কওঁতে হাত দুখনে কি কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বুজি পায় সামাজিক স্থান কি, আপোনাৰ ক্ষমতা কিমান, আপোনাৰ কৰ্তৃত্ব কিমান। এই যে হাতৰ অকণমান ইফাল সিফালে কিছুমান ভংগীমাই মানুহৰ মনত ইতিবাচক বা নেতিবাচক বা মানুহৰ ক্ষমতা প্ৰকাশ কৰে, আমি এনেকুৱা বহুত উদাহৰণ সদায় দেখিয়ে থাকোঁ। এই হাত দুখনৰ ক্ষমতা অপাৰ। আমি যেতিয়া আন কাৰোবাৰ সৈতে কথা পাতোঁ তেতিয়া আমি কথা বতৰাৰ সময়ছোৱাত আমি হাত দুখনে কি কৰি আছোঁ সেইটোৱেই আমাৰ শক্তি, আমাৰ ক্ষমতা, আমাৰ কৰ্তৃত্ব, কোনো এজনৰ ওপৰত আমাৰ কৰ্তৃত্ব কিমান, এই সকলো কথাখিনি আমাৰ হাত দুখনে প্ৰকাশ কৰি থাকে। সামাজিক স্থানত আপুনি কথা কওঁতে হাত দুখনে কি কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বুজি পায় আপোনাৰ সমাজখনত আপোনাৰ স্থান কি, সামাজিক স্থান কি, আপোনাৰ ক্ষমতা কিমান, আপোনাৰ কৰ্তৃত্ব কিমান। আপোনাৰ হাত দুখনেই যে আপোনাৰ সামাজিক স্থিতি প্ৰকাশ কৰে, আপোনাৰ ক্ষমতা প্ৰকাশ কৰে, আপোনাৰ কৰ্তৃত্ব প্ৰকাশ কৰে, আপুনি এটা সামান্য উদাহৰণেৰে আপুনি নিজে চেষ্টা কৰি চাব পাৰে, আপুনি নিজে জানিব পাৰে। ধৰক আপুনি কাৰোবাক এটা কথা কৈছে, এই বস্তুটো ইফালে নাচোন, একেটা স্বৰতে একেটা সুৰতে আপুনি এই কথাটো কওক, কিন্তু আপোনাৰ হাতৰ ভংগীমা যদি বেলেগ বেলেগ হয় শুনোতাজনৰ প্ৰতিক্ৰিয়া বেলেগ হয়। আপুনি ধৰক প্ৰথমতে ক'লে এই বস্তুটো এইফালে দিয়াচোন, এই যে আপুনি ওপৰমুৱাকে হাতটো দি কথা ক'লে শুনোতাজনে আপোনাৰ সেইটো এটা অনুৰোধ বুলি ল'ব আৰু বন্ধুত্ব সুলভভাৱে বা খুব সাধাৰণভাৱে আপুনি যিটো কৰিবলৈ কৈছে তেওঁ সেইটো কৰি পেলাব। কিন্তু আপুনি যদি একেটা সুৰতে একেটা স্বৰতে কথাটো কয় এই বস্তুটো এইফালে নাচোন, হাত দুখন যেতিয়া তলমুৱা হৈ থাকিব আপোনাৰ কিন্তু যিজনে শুনিব তেওঁৰ প্ৰতিক্ৰিয়াটো বেলেগ হ'ব। আপোনাৰ সমপৰ্যায়ৰ যদি কোনোবা এজনক যদি আপুনি কথাটো তেনেকৈ কয় তেওঁ কথাটো সহজভাৱে ল'বলৈ টান পাব, তেওঁ হয়তো আপোনাৰ কথাটো অগ্ৰাহ্যও কৰিব পাৰে। বা আপোনাৰ তলতীয়া কোনোবা, আপুনি যাৰ ওপৰত আপোনাৰ কৰ্তৃত্ব আছে তেওঁলোকে কিন্তু কথাটো সহজভাৱে লৈ কামটো কৰি পেলাব। একেটা কথাকে একেটা স্বৰতে যদি আপুনি আঙুলি টোঁৱাই কয়, তৰ্জনী আঙুলি টোঁৱাই যিটো কোৱা হয়, এইটো এফালে নাচোন, আপোনাৰ সুৰ স্বৰ লাগিলে একেই থাকক, কিন্তু এই আপোনাৰ হাতৰ ভংগীমাটো যে সলনি হ'ল কিন্তু বহুতে এইটো সহজভাৱে নলয়। আপোনাৰ সমকক্ষ বা আপোনাৰ সমপৰ্যায়ৰ কাৰোবাক যদি এই কথাটো কয় তেওঁলোকে কোনো কাৰণে এইটো সহ্য কৰিব নোৱাৰে, তেওঁলোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকে এনেকুৱা এটা ভাৱ ভংগী আচৰণ কৰিব যে আপুনি সেই আচৰণ সলাবলৈ বাধ্য হ'ব বা আপোনাক অগ্ৰাহ্য কৰিব, আপোনাৰ কথা নুশুনে। অৰ্থাৎ আপুনি যদি তৰ্জনী আঙুলি টোঁৱাই কাৰোবাক কিবা এটা কয় সেইটো এটা নিৰ্দেশলৈ পৰিণত হয়। নিৰ্দেশ আপুনি কাক দিয়ে? আপোনাৰ তলতীয়া কোনোবা কৰ্মচাৰী হ'ব লাগিব বা যি আপোনাৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে মানি লয় তেওঁলোককহে আপুনি নিৰ্দেশ দিব পাৰে, আনসকলে কিন্তু সেই নিৰ্দেশ মানি নল'ব। গতিকে সেইটো আপোনাৰ সম্পূৰ্ণ নেতিবাচক প্ৰভাৱ পেলাব। বা যিসকল আপোনাৰ তলতীয়া কৰ্মচাৰী বা আপুনি তাৰ ওপৰত কৰ্তৃত্ব দেখুৱাব পাৰে তেওঁলোককো যদি এনেকৈ কথা কোৱা হয় তেওঁলোকে কিন্তু কথাটো খুব সহজভাৱে নলয়। তেওঁলোকে উপায় নাই, কৰিব লাগে, মাত্ৰ সেইকাৰণেহে কামটো কৰে, তেওঁলোকৰ মনতো এটা নেতিবাচক প্ৰভাৱ পৰে। গতিকে এই তিনিটা আচৰণে আপুনি যদি চাই, হাতৰ তলুৱা যেতিয়া ওপৰমুৱা হৈ থাকে তেখেতৰ বন্ধুত্বমূলক আচৰণ এটা বুজায়, আৰু যেতিয়া হাতৰ তলুৱাখন তলমুৱা হৈ থাকে, হাতখন তলমুৱা হৈ থাকে কৰ্তৃত্বশীল এটা ভংগী বুজায়, আৰু যেতিয়া আঙুলি টোঁৱাই কথা কয় এটা নিৰ্দেশাত্মক ভংগীমালৈ পৰিণত হয়। আঙুলি টোঁৱাই যেতিয়া কথা কয় এটা নিৰ্দেশাত্মক ভংগীমালৈ পৰিণত হয়, আৰু এইটো বহুতে সহজভাৱে নলয়। বিশেষকৈ মালয়েছিয়া আৰু ছিংগাপুৰ এই দেশ দুখনত আঙুলি টোঁৱাই কথা কোৱাটোক অপমানসূচক বুলি ধৰা হয়। তেওঁলোকে মানুহটো তেনেকে নকয়েই, কোনোবা জন্তুক নিৰ্দেশ কৰিবৰ বাবেহে তেওঁলোকে আঙুলি টোঁৱাই কথা কয়। সেয়ে তেওঁলোকে যদি কাৰোবাক নিৰ্দেশ কৰে তেতিয়াহ'লে বুঢ়া আঙুলি দেখুৱায় বা দিক নিৰ্দেশনা কৰিবলৈ আপুনি এইফালে যাওক এইফালে যাওক বুঢ়া আঙুলি দেখুৱায়, তেওঁলোকে তৰ্জনী আঙুলিটো কেতিয়াও ব্যৱহাৰ নকৰে। আপুনি যদি কেতিয়াবা মালয়েছিয়া ছিংগাপুৰৰ দৰে দেশ ভ্ৰমণ কৰি পেলাই আঙুলি টোঁৱাই কথা কয় এইটো কিন্তু তাত খুব এটা অপমানজনক বুলি ধৰা হ'ব, হয়তো আপোনাক এটা আক্ৰমণাত্মক ভংগী বুলি ধৰা হ'ব। গতিকে তৰ্জনী আঙুলি টোঁৱাই যদি কাৰোবাৰ কথা কোৱাৰ অভ্যাস আছে তেতিয়াহ'লে সেই অভ্যাসটো আঁতৰাই পেলোৱাই ভাল। তাৰ পৰিৱৰ্তে হাতৰ তলুৱা ওপৰলৈ ৰাখি কথা কোৱাৰ চেষ্টা কৰিলে এটা বন্ধুত্বসুলভ আচৰণ গঢ়ি উঠে বা সকলোৱে বন্ধুত্বসুলভ হিচাপে লয়। আৰু পৰিস্থিতি সাপেক্ষে কেতিয়াবা হাতৰ তলুৱা তলমুৱা কৰি কথা ক'ব পাৰি, যিটোৱে কৰ্তৃত্ব বুজায়। কিন্তু এই ক্ষেত্ৰতে আৰু এটা কথা ক'ব পাৰি, কৰ্তৃত্ব বজাই ৰাখিও কিন্তু বন্ধুত্বসুলভ আচৰণে আন এটা ভংগীমা আছে যিটো সাধাৰণতে কিছুমান বক্তাই
সুবক্তাই তেওঁলোকে ব্যৱহাৰ কৰে অকে ভংগিমা। এই তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰ আগটো স্পৰ্শ কৰি যিটো ভংগিমা বুলি কোৱা হয়, এইটো অকে ভংগিমা বুলি কোৱা হয়। এই ভংগিমাটোৱে মানুহৰ কৰ্তৃত্বও বুজায়, কিন্তু মানুহৰ ওপৰত নেতিবাচক প্ৰভাৱ নেপেলায়, বিপৰীতে ইতিবাচক প্ৰভাৱ পেলায়। এই ভংগিমাটোৱে বক্তাজনৰ ওপৰত শ্ৰোতাসকলৰ এনে এটা ধাৰণা গঢ়ি তোলে যেন তেওঁ এজন অবিচলিত লোক, তেওঁ একান্ত বা একাগ্ৰ লোক, বা তেওঁ এজন চিন্তাশীল লোক, এনে এটা ইতিবাচক প্ৰভাৱ পেলায়। গতিকে বহু বক্তাই সুবক্তাই এই ভংগিমাটো ব্যৱহাৰ কৰে য'ত তেওঁলোকৰ কৰ্তৃত্বও প্ৰকাশ পায়, অথচ শ্ৰোতাসকলৰ মনত এটা ইতিবাচক ভাৱমূৰ্তিও গঢ়ি উঠে। এই যে হাতৰ অকণমান ইফাল সিফালে কিছুমান ভংগিমাই মানুহৰ মনত ইতিবাচক বা নেতিবাচক বা মানুহৰ ক্ষমতা প্ৰকাশ কৰে, আমি এনেকুৱা বহুত উদাহৰণ সদায় দেখিয়ে থাকোঁ। আৰু আপুনি যদি অকণমান মন কৰে তেতিয়াহ'লে এই ভংগিমাৰ পৰাই কাৰ কৰ্তৃত্ব কেনে বুজিব পাৰে। ধৰক এটা দম্পতী, তেওঁলোকে হাতে হাত ধৰি খোজকাঢ়ি গৈ আছে। এই হাতে হাত ধৰি খোজকাঢ়ি গৈ থাকোঁতে হাতটো কেনেকে ধৰিছে? সাধাৰণতে কি হয়, পুৰুষজনৰ হাতটো অকণমান তলুৱাখন তলমুৱা হৈ থাকে আৰু নাৰীগৰাকীৰ বা পত্নীৰ হাতটো তলুৱাখন অকণমান ওপৰমুৱা হৈ থাকে, আৰু পুৰুষজন অকণমান আগেৰে খোজকাঢ়ে। এইটোৰ পৰা বুজা যায় যে পৰিয়ালটোত পুৰুষজনৰ কৰ্তৃত্ব চলে বা তেওঁৰ মতে পৰিয়ালটো চলে, কিন্তু তাৰ ব্যতিক্ৰমো নোহোৱা নহয়। তাৰ বিপৰীতো কেতিয়াবা হ'ব পাৰে। যদি পত্নীগৰাকীৰ মতে বা মহিলাগৰাকীৰ মতে পৰিয়ালটো পৰিচালিত হয় বা তেওঁৰ কৰ্তৃত্বতহে পৰিয়ালটো চলে, তেতিয়া আপুনি তাৰ বিপৰীতটো দেখিব। গতিকে কাৰোবাক দেখিয়ে হাতৰ সামান্য ভংগিমাৰে আপুনি বহু কথা জানিব পাৰে।